আগৰ ষ্ট'ৰ কৰি ৰখা মই ফটো উঠাই ৰখা ভিডিঅ'বোৰ বহুত আগৰ এইখিনি চ' এইখিনি অলপকৈ আপোনালোকৰ ওচৰত দেখুৱাব ওলাইছোঁ মানে আইচক্ৰীমৰ পৰা লৈ য'ত যি বাহিৰত খোৱা হয় চবৰে ফটো এয়া মোৰ ৰুমৰে হয় চ' ঘৰৰো বহুত ফটো আছে ঘৰত খোৱা কিছুমান বা খানা এনেকুৱা তো এয়া আছিলে ৰোজা মাহত মই নিজেই বনাই পেলাই ইফতাৰ কৰোঁ আৰু লগত সেই মোবাইলটো চলি আছিলে আৰু এয়া মোৰ ভৰিখন ইগন'ৰ কৰক এনেকৈ উঠাই লৈছোঁ কাৰণ মোৰ আঙুলিটো ফ্ৰেকচাৰ হৈছিলে গতিকে মই বহুত কষ্ট পাইছিলোঁ সেইটো সময়ত সেইকাৰণে তেনেধৰণে উঠাই আছোঁ ভৰিখন চ' এয়া কেতিয়াবা মই নিজেই পাহৰি যাওঁ ক'ত কি খোৱা ৰেচিপিজ আছে বুলি গুৱাহাটীলৈ গৈয়ে থকা হয় চ' তেতিয়া কিছুমান বাহিৰত খালে ফটো উঠাই ৰাখোঁ আৰু এয়া ঘৰৰ হয় ঘৰত মাজে মাজে আমাৰ গেট টুগেডাৰ হয় ফেমিলিটোৰ চ' তেতিয়া বনোৱা হয় এইখিনি ঘৰৰে ৰেচিপি আৰু এয়া এক্সাম দিবলৈ যাওঁতে মই চিটি চেণ্টাৰৰ ওপৰত য'ত খাই তাতে বেছিকৈ হাৰ্ডিহে চুবাই আছোঁ আৰু লাষ্টৰখনত টাইমত ফটো